ৰাস্তা এটা বনাবলৈ আৰম্ভ কৰি আছোঁ। আগত দুদিন ট্ৰেক্টৰত প্লাও মাৰি ৰাস্তাটো অলপ খান্দি ল'লোঁ, সেইকাৰণে অলপ সুবিধা হ'ল। এতিয়া বৰষুণ দিলে মাটিটো কোমল হৈছে, সেইকাৰণে মানুহ দুটাৰ লগত ময়ো নিজেই ৰাস্তাটো বনাবলৈ চেষ্টা কৰিছোঁ। কিমান কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ, বনাই আছোঁ। এয়া চাওক, ভালো লাগে এইবোৰ কাম কৰি, সেইকাৰণে বনাই আছোঁ। নিজৰে সুবিধা হ'ব, আনৰো সুবিধা হওক, লাগি আছোঁ এনেকৈ। এয়া এনেকৈ বনাই শেষ কৰিম বুলি ভাবিছোঁ। আজি কি হয় বনাই থাকোঁচোন, কিমান হয়। এয়া লাগি আছে মোৰ কৰ্মচাৰী, ময়ো লাগি আছোঁ। এনেকৈ গৈ থাকোঁ, এনেকৈ বনাই আছোঁ। গাড়ী গুড়া যোৱাকৈ বনাইছোঁ। শিল ইটা পেলাম লাহে লাহে। প্ৰথম মাটি কামখিনি কৰি লৈছোঁ। এনেকৈ বনাই আছোঁ। এনেকৈ বনাম, প্ৰায় 400-500 মিটাৰ হ'ব। কিমান হয়গৈ এইখিনিলৈকে পাইছোঁহি আৰু। এনেকৈ বনাই থকা হৈছে। বনাই থকা হৈছে।